Hello, my dear some people. আপোনালোকে সকলোৱে বৰ্তমান দেখি আহিছে যে ইউটিউব এটা এনেকুৱা হৈ পৰিছে যে এজন মানুহৰ বাবে ইউটিউব জীৱনৰ এক সংগী হৈ পৰিছে। মানুহৰ যি আজৰি সময় বা যেনেকুৱা ধৰণৰ মানে বিৰক্তকৰ টাইম বা কিছুমানে নিজৰ আজৰি সময় পাৰ কৰিবৰ কোনো প্লেটফৰ্ম বিচাৰি নাপায়, কিন্তু ইউটিউব জগতখন এটা বহুত ভাল প্লেটফৰ্ম হয়। আপোনালোকে বহুতেই হয়তো নাজানে ইয়াৰ বিষয়ে কিছুমান কথা ইয়াৰ সবিশেষ। তো আজি মই মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা ইউটিউবৰ বিষয়ে ক'ব ওলাইছোঁ। ইউটিউবত কেনেকৈ থাকিব লাগে, ইউটিউবত বৰ্তি থাকিবলৈ হ'লে কেনেকুৱাকৈ আগবাঢ়িব লাগিব, সবিশেষ মই মোৰ ভিডিঅ'টোত আলোচনা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে বৰ বেছি একো কৰিব নালাগে। আপোনালোকে এটা একাউণ্ট খোলক, ইউটিউবৰ এটা একাউণ্ট খোলক, ইউটিউবত যাওক, গৈ তাতে লগ ইন কৰক, গৈ নিজৰ নামত এটা একাউণ্ট খোলক। আপোনালোকে যি বিচাৰে, যেনেকুৱা চেনেল আপোনালোকে বনাব বিচাৰে তেনেকুৱা ধৰণৰ নামাকৰণ কৰক। যদি আপোনালোকে এডুকেশ্যনৰ চেনেল বনাব বিচাৰে তেতিয়াহ'লে তেনেকুৱা ধৰণৰ নাম ৰাখক। যদি টেকনিকেল বনাব খোজে তেনেকুৱা ৰাখক, কথা নাই। আকৌ যদি নিজকে চিনাকি দিবলৈ বিচাৰে তেতিয়াহ'লে নিজৰ নামতে ইউটিউব চেনেলটো ৰাখি দিয়ক, কথা নাই, তেনেকৈ ৰাখি দিয়ক। এতিয়াতে আপুনি ভিডিঅ' দিবলৈ আৰম্ভ কৰক। চেনেলৰ নামৰ লগত সম্পৰ্ক ৰাখি আপোনালোকে ভিডিঅ' দি যাওক। তাৰপিছত আপোনালোকে ভিডিঅ'বোৰ শ্বেয়াৰ কৰক। ভিডিঅ'বোৰ শ্বেয়াৰ কৰি এনেকুৱাকৈ শ্বেয়াৰ কৰক যাতে 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা ৱাটচ টাইম হয়। 4000 ঘণ্টা ৱাটচ টাইম আৰু 1000 ছাবস্ক্ৰাইব হোৱাৰ লগে লগে আপোনালোকে কি কৰিব লাগিব, এডচেন্স একাউণ্ট বনাব লাগিব। যদি আপোনালোকৰ নাই বনাব লাগিব, ততাতৈয়াকৈ বনাই আপোনালোকে মনিটাইজিং এপ্লাই কৰিব লাগিব। যদি আপোনালোকে 4 ঘণ্টা মানে ৱাটচ টাইম হোৱাৰ পিছত মনিটাইজিঙত এপ্লাই নকৰে তেতিয়াহ'লে আপোনালোকৰ এডছ নালাগিব। গতিকে সেইটো আপোনালোকে লক্ষ্য ৰাখিব লাগিব। 4000 ঘণ্টা ৱাটচ টাইম যেতিয়া হয় তেতিয়া আপোনালোকে মনিটাইজিঙত এপ্লাই কৰিব। এইটো পেজত যাব, চাওক, গৈ এনেকৈ এপ্লাই কৰিব, এডচেন্স একাউণ্ট বনাব। তাত গৈ নিজে শিকি যাব, পেজটোত গ'লে নিজে শিকি যাব। তেনেকৈ বনাই লিংক কৰি দিব। তাৰপিছত মনিটাইজিং হ'ব। যদিহে আপোনালোকৰ ভিডিঅ'ত কোনো ধৰণৰ কপিৰাইট হোৱা নাই, কোনো ধৰণৰ মানে নিয়ম যিখিনি বান্ধি দিছে ইউটিউবে সেইখিনি নিয়মৰ ভিতৰত যদি আছে তেতিয়াহ'লে কোনো কথা নাই, মনিটাইজিং হৈ যাব। 2 ঘণ্টা 3 ঘণ্টাতে মনিটাইজিং হৈ যাব। যদি ভিডিঅ' কোৱালিটি ভাল, কোনো মানে সকলোখিনি মানি চলিছে, আপোনালোকে ইউটিউবৰ যি ৰুলছ ৰেগুলেশ্যন সকলোখিনি মানি চলিছে, তেতিয়াহ'লে মনিটাইজিং হোৱাত বৰ বেছি টাইম নালাগে। মই বৰ বেছি টাইম লগা নাই, 12 ঘণ্টামানত মোৰ মনিটাইজিং হৈ গৈছে। যি নহওক, মনিটাইজিং হোৱাৰ পিছত আপোনালোকৰ এডছ লাগিব আৰু সেই এডছ অনুযায়ী আপোনালোকৰ ডলাৰ্ছ জমা হোৱা আৰম্ভ হ'ব। পিছত এটা কথা আপোনালোকে মন কৰিব লাগিব, আপোনালোকে নিজৰ একাউণ্টে নিজৰ নামত যিটো ইউটিউব আছে সেই ইউটিউবটোৱে আপোনাৰ ভিডিঅ' নাচাব। যদিহে চায় তেতিয়াহ'লে পেজ চিটিআৰ বোলা এটা বস্তু আছে, তাতে পাৰ্চেণ্টটো বাঢ়ি যায়। খুব বেছি 1%, 2%, 3%, 4% এনেকুৱা থাকিব পাৰে। যদিহে 10%তকৈ বেছি হৈ যায় পেজ চিটিআৰটো, তেতিয়াহ'লে ইউটিউবে আপোনাৰ চেনেলটো বন্ধ কৰি দিব, আপোনাৰ চেনেল বন্ধ হৈ যাব। তো এইটো আপোনালোকে মন কৰিব। আপোনালোকে নিজৰ একাউণ্টেৰে আপোনালোকে কেতিয়াও নিজৰ ভিডিঅ' নাচাব, বেলেগ একাউণ্টেৰে আপোনালোকে চাওক। ৱাটচ টাইম বঢ়াবলৈ গৈ নিজৰ একাউণ্টেৰে নিজৰ ভিডিঅ' নাচাব। তাৰপিছত যেতিয়া এনেকৈ হ'ব, তো $10 যেতিয়া এটলিষ্ট জমা হ'ব, তেতিয়া আপোনালোকক বেংক একাউণ্টছ দিয়াৰ যিটো মানে প্ৰভিজন, সেই প্ৰভিজনটো খোল খাব। এনেই নাখায়, এনে $9 হ'লেও খোল নাখায়। $10 এটলিষ্ট $10 হ'ব লাগিব। তাৰপিছতহে আপোনালোকৰ যিটো বেংক একাউণ্টছ দিব, য'ত আপোনালোকে কি দিব, বেংক একাউণ্টছ দিব আৰু আপোনালোকে ঠিকনা এড্ৰেছ দিব, বেংকৰ ডিটেইলছ, সেইটো আপোনালোকে খোল নাখাব। $10 হোৱাৰ পিছত খোল হ'ব। খোল হোৱাৰ পিছত আপোনালোকে এপ্লাই কৰিব। এপ্লাই কৰাৰ পিছত কি হ'ব, আমেৰিকাৰ পৰা চিঠি পঠাব আপোনালোকৰ সেই ঠিকনা অনুযায়ী পোষ্ট অফিচত, আৰু পিয়নে চিঠি আপোনালোকৰ ঘৰত দি যাব। চিঠি দি যোৱাৰ পিছত তাতে এটা নম্বৰ থাকিব, সেই নম্বৰটো আপোনালোকে ইউটিউবত বহুৱাই দিব লাগিব নিৰ্দিষ্ট স্থানত। তাৰপিছত আপুনি যেই মানে ব্যক্তিজন হয়, ইউটিউবাৰজন হয়, সেইটো তেখেতসকলে গম পাব।
অফিচৰ মানুহবিলাকে গম পায় আপোনাৰ চিনাকি মানে মাৰ্ক কৰি দিব যে এইগৰাকী হয়, এইগৰাকী ইউটিউবাৰ হয়, চেনেলটোৰ গৰাকী এইগৰাকী হয়। তাৰপিছত তেওঁক নিশ্চিত হ'ব আৰু $100 হোৱাৰ পিছত আপোনাৰ পইচা মানে ডলাৰ্ছ কনভাৰ্ট কৰি ইণ্ডিয়ান ৰুপিজত পাই থাকিব, আপুনি একাউণ্টছত সোমাই থাকিব। তো ইয়াত এটা কথা আছে, চিঠিখন আহিব 3বাৰ আহিব। প্ৰথমবাৰ কিবা কাৰণত আপোনাৰ যদি ফেইল হৈ যায় তেতিয়াহ'লে নেক্সট টাইম আকৌ পঠাব, নেক্সট টাইমো যদি ফেইল হৈ যায় আকৌ পঠাব, 3বাৰ পঠাব। 3বাৰ পিছতো যদি আপোনাৰ সেই চিঠিখন নাহে তেতিয়াহ'লে আপোনালোকে কিবা ইণ্ডিয়ান মানে কাৰ্ড আছে, পান কাৰ্ড বা কিবা কিবি অন্য কিবা এইবিলাকে আপোনালোকে লিংক কৰাই ল'ব পাৰিব। যদি তেতিয়াও নোৱাৰে তেতিয়াহ'লে আপোনাৰ খেল শেষ, ইমানতে শেষ। ইউটিউবৰ পৰা আপুনি কেতিয়াও পইচা নাপাব। এইটোৱে আপোনালোকৰ দুৰ্ভাগ্য আছিল, ইমান অতদিনৰ কষ্ট আপোনাৰ সফল যাব। তো সেইখিনি। তো তাৰপিছত যদি এনেকৈ লিংক হৈ যায় তেতিয়াহ'লে পইচা পাব। তো এইখিনিয়ে, বৰ বেছি দীঘলীয়া নহয় ইউটিউবৰ প্ৰচেছটো। তো আপোনালোকে পইচা পাম বুলি নুখুলি নিজৰ মানে এটা এণ্টাৰটেইনমেণ্ট হিচাপে যি আপুনি ভাল পায়, নিজৰ আজৰি সময় অতিবাহিত কৰাৰ বাবে আপুনি এটা ইউটিউব চেনেল খুলি ল'ব পাৰে। আৰু আপোনালোকৰ নিজৰ যি টেলেণ্ট, নিজে যি কৰি ভাল পায়, সবিশেষ ছাপ'জ আপুনি গান গাই ভাল পায়, আপুনি গানৰ চেনেল এটা খুলি দিব পাৰে। আপুনি কবিতা আবৃত্তি কৰি ভাল পায়, কবিতাৰ চেনেল এটা খুলি দিব পাৰে। আপুনি মানুহক বুজাই ভাল পায়, কিছুমান কথা কৈ ভাল পায়, লেকচাৰ দি ভাল পায়, আপুনি লেকচাৰো খুলি দিব পাৰে। আপোনালোকে টেকনিকেল ভিডিঅ' দি ভাল পায়, সেইবিলাক যিকোনো আপুনি আপোনাৰ নিজৰ অভিৰুচি মতে আপুনি খুলিব পাৰে। পইচা পাম বুলি নহয়, নিজক মানে এনেই আৰু এবাৰ আপোনাৰ ইচ্ছা আছে, আপুনি ভাল পায়, তেতিয়াহ'লে ইউটিউবত আহিছে, ভাল কথা। যদি আপুনি পইচা ইনকাম কৰিম বুলি আহিছে তেতিয়াহ'লে এইটো খুবেই কষ্টকৰ হ'ব এটা সময়ত, যদি সেই পইচা ইনকাম কৰিব নোৱাৰে। ইমান সহজ নহয়। তো যিসকলে ইউটিউবত আহিব বিচাৰিছে স্বাগতম জনাইছোঁ, আহক। নিজৰ কিবা এটা প্ৰতিভা বিকশিত কৰিব যদি বিচাৰে তেতিয়াহ'লে আহক ইউটিউবলৈ। সদায় ইউটিউবৰ দুৱাৰ খোলা আছে, তাৰ লগে লগে ইনকাম কৰক, ডলাৰ্ছ উপাৰ্জন কৰক। তো সদতিকে শুভকামনা জনাইছোঁ। আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে সদতিকে ধন্যবাদ জনাইছোঁ। কিবা যদি আপোনালোকে গম পালে ইউটিউবৰ বিষয়ে তেতিয়াহ'লে এটা লাইক কৰিব ভিডিঅ'টোত, প্ৰথমতে কমেণ্ট কৰি জনাব কি ভাল পালে চাই, আকৌ শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। সদতিকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ।